টাই আহোম এটা সভ্যতা পৃথিৱীত বহু সভ্যতাৰ জন্ম হৈছে টাই আহোম এটা সভ্যতা আৰু এই সভ্যতাটো প্ৰকৃতিৰ সত্তাত জন্ম হোৱা এটা সভ্যতা এই সভ্যতা বুজিবলৈ হলে প্ৰকৃতিক বুজিব লাগিব আৰু আমি যদি প্ৰকৃতিক নুবুজো এই সভ্যতাৰ সত্তাটো আমি কেতিয়াও উপলব্ধি কৰিব নোৱাৰো পোন প্ৰথমে আশীৰ্বাদ বিচাৰিছো আমাৰ সুমদিওৰ পৰা তেখেতে যাতে সকলোকে জাংচাই হুং সকলোকে জংমিং দিয়ক যাতে যি ক্ষেত্ৰত আপোনালোকে ইয়াত ওলাই আহিছে বিভিন্ন দিশত ওলাই আহিছে যি দৰ্শনৰ কাৰণে ওলাই আহিছে সেই দৰ্শন পাওক প্ৰকৃতিৰ যি অষ্টকোণীয়া আমাৰ শিক্ষা আমি যি শিক্ষা লৈছো প্ৰকৃতি অধ্যয়ন কৰিবলৈ গৈ এই সম্পূৰ্ণ অষ্টকোণৰ বিদ্যাত সকলো দিশ আমাৰ মাজত আছে আমি তাক উপলব্ধি কৰিব পৰা নাই কিছু অলপ উপলব্ধি কৰিছে কিছুমানে অলপ উপলব্ধি কৰিবলৈ প্ৰয়াস কৰিছে কিন্তু এই অষ্টকোণৰ শিক্ষাৰ নীতিত কিমান প্ৰভাৱ এই কথা জানিবলৈ হলে আপোনালোকে নিজৰ ঘৰত যাব লাগিব নিজৰ পৰিয়ালত সোমাব লাগিব মোৰ এগৰাকী গুৰু আছে মোতকৈ বহুত কম বয়সীয়া তাই ইণ্ডোনেছিয়াৰ এজনী ছোৱালী মিশেল খ্ৰীষ্টিয়ান নাম আৰু সান্তা তেখেতে এটা অৰ্গেনাইজেশ্যন কৰিছে বেক টু দ্য ৰুট মোৰ লগত এবাৰ আলোচনা হল মই সুধিলো বেক টু দ্য ৰুট কি শিপালে ঘূৰিব লাগে আমাৰ বহুত অনুষ্ঠানবিলাকত আমি শিপাৰ কথা কওঁ যেতিয়ালৈকে আমি শিপা বিচাৰি নাপাওঁ গছৰ ফল মূল খাই আমাৰ জাতিৰ উন্নতি কেতিয়াও নহয় এই টাই আহোম সত্তা বা আমাৰ এই সভ্যতাটো প্ৰতিষ্ঠা হ'বৰ কাৰণে অসমত সকলো খিলঞ্জীয়া জাতি জনজাতিৰ ইয়াত অৱদান আছে যেতিয়ালৈকে অসমৰ সকলো খিলঞ্জীয়া জাতি জনজাতিৰ অৱদান আমাৰ লগত যদি নাথাকিলহেঁতেন যদি কিবা কাৰণত নাথাকিলহেঁতেন আমাৰ যি সভ্যতা এইটো সভ্যতা প্ৰতিষ্ঠা নহলহেঁতেন গতিকে আমি ভাইচ ভাৰ্চা ইজনে ইজনক এৰি চলিব নোৱাৰো ইজনে ইজনৰ লগত সমন্বয়ত থাকিব লাগিব আৰু হেতু এটা আমাৰ অষ্টকোণীয়া প্ৰিন্সিপাল হয় সেই প্ৰিন্সিপালত থাকি শিক্ষা লৈ আমাৰ চাউফা চাউলুং চুকাফাই বৰ অসম গঢ়িবলৈ সক্ষম হৈছিল যেতিয়াই কিবা এজোপা গছ চিনি পাইছো সেই গছজোপাৰ বিষয়ে যেতিয়া মই বুজিবলৈ চেষ্টা কৰো মই জানিবলৈ চাওঁ যে এই গছজোপা কোন কোন ভাষাত কি কয় কোন ব্যক্তিয়ে এই গছজোপা কি কামত ব্যৱহাৰ কৰে প্ৰত্যেকটো নাম বেলেগ প্ৰত্যেকটো ব্যৱহাৰ বেলেগ কিন্তু বস্তু প্ৰকৃতিৰ মই যদি ক'বলৈ যাওঁ সৰু এটা উদাহৰণ দিওঁ একেবাৰে সৰু এটা উদাহৰণ দিওঁ আমি ভাল পোৱা ফলৰ ভিতৰত যদি নাম কওঁ চলক আমি আমৰ কথাই কলো প্ৰত্যেকটো জাতি জনগোষ্ঠীত আমৰ খোৱাৰ পদ্ধতিটো বেলেগ এইটো বুজিব কেতিয়া আপুনি কমিউনিটিটোত সোমাব লাগিব আৰু যেতিয়ালৈকে বুজি নুঠে তেতিয়ালৈকে টাই আহোম সমাজখন প্ৰতিষ্ঠা নহয় অলপ প্ৰকৃতিৰ পৰা আঁতৰি গৈ থাকিম দুই এটা কথা আপোনালোকক সুধিম আপোনালোকে জনালে মই ভাল পাম নে মই শিকিবলৈ আহিছো মই এজন ছাত্ৰ এতিয়াও এজন মই ছাত্ৰ যেহেতু বিশ্ববিদ্যালয়ত আছো মোৰ দেৱগুৰুৱে মোক শক্তি দিয়ক যাতে দুই এটা কথা মই ক'ব পাৰো আমাৰ বহু টাই বুৰঞ্জীত এনে ধৰণৰ কথা আছে যিবিলাক আমি কেতিয়াও উল্লেখ নকৰো বহুতে অসম বুৰঞ্জী লিখিব পাৰে অসম বুৰঞ্জীত কথাবিলাক ওলাই যায় কিন্তু টাই বুৰঞ্জীৰ ভিতৰৰ কথা বেলেগ টাই বুৰঞ্জীৰ কথাবিলাক সদায় ঘৰৰ পৰিয়ালৰ মাজত আলোচনা হয় কেতিয়াবা আলোচনা হয় কোনোবাই লিখে সম্পূৰ্ণ নহয় কেতিয়াবা যদি বিহু গান এটা শুনিছে গাঁৱত
আপুনি বিহু গানটো কমপ্লিট কেতিয়াও নুশুনে, তাতেই সাঁথৰটো লুকাই থাকে, হয়নে নবীন ডেকাই? তেখেতে বহুত সাধনা কৰিছে, 13 বছৰ সাধনা কৰিছে। তেখেতে প্ৰকাশ কৰিলেও আপোনালোকক সকলো প্ৰকাশ কৰিব নোৱাৰে, হয়নে? এটা শব্দৰ এটা টাই শব্দৰ 8টাৰ পৰা 10টা মিনিং আছে, প্ৰত্যেকটো বস্তুৰ মিনিং বেলেগ বেলেগ, সেন্টেন্সটো চালে গম পোৱা যায়। এই বস্তুটো প্ৰকৃতিৰ পৰা অহা বস্তু। অলপ আগত আমাৰ বড়ো জাতিৰ জনজাতিসকলৰ ইমান ধুনীয়া এটা নৃত্য পৰিৱেশন হ'ল। এই বাঁহীৰ সুৰটো, সেই সুৰটোত কিমান কথা বুজাই আছে। প্ৰত্যেক জাতি জনগোষ্ঠীৰ বাঁহীৰ সুৰটো বেলেগ বেলেগ, প্ৰকৃতিৰ লগত মিল থকা এটা সুৰ হয়। সেই সুৰটো আমি বুজিব পাৰিব লাগিব। কোনোবাই ৰাজনীতি চৰ্চা কৰিছে, ৰাজনীতিৰ থিয়ৰী আহিছে, বহুত ৰাজনীতিৰ থিয়ৰী আহি গ'ল ন। এই থিয়ৰীবিলাক আগত কেনেকুৱা থিয়ৰী আছিলে, আমাৰ কি থিয়ৰী আছিলে, যিবিলাক থিয়ৰী কোন কোন ইউনিভাৰ্চিটিত ৰিচাৰ্চ চলি আছে, আৰু কেনেকুৱা ধৰণৰ থিয়ৰীবিলাক এতিয়ালৈকে ওলাই অহা নাই, আমাৰ মাজতে আছে। তাৰ ওপৰত ৰিচাৰ্চৰ বহুত স্থল আছে। কোনোবাই যদি ছচিয়লজি পঢ়ি আছে, আমাৰ সভ্যতাত সমাজ গঢ়াৰ, গোটেই বিশ্বত তেনেকুৱা সমাজ গঢ়া নাছিল, সেই সমাজ গঢ়াৰ ছচিয়লজিৰ থিয়ৰীটো আপোনালোকে বুজিব লাগিব। শূন্যৰ আৱিষ্কাৰ ক'ত হোৱা বুলি কয়, কোনোবাই ক'ব নেকি? সবটো ছাত্ৰ ছাত্ৰী, কোনোবাই ক'ব নেকি শূন্যৰ আৱিষ্কাৰ ক'ত হোৱা বুলি কয়? ভাৰতত। কোনে কৰা বুলি কয়? কোন? সুন্দৰ, একদম শুদ্ধ কথা। কিন্তু আমাৰ টাইমতে ইং এং ইয়াও কোনে দেখিছে? ইং এং ইয়াও। আৰু ইং এং ইয়াওটো এটা শূন্যৰ মাজত থাকে। 50,000 বছৰ আগত সৃষ্টি হৈছিল। শূন্যৰ আৱিষ্কাৰ আমাৰে সৃষ্টি আছিল। কাইলৈ মোক কুৱেশ্যন কৰিব পাৰে কাৰণে মই চিম্বলটো কৈ দিছো, বুজাই দিছো। ক্ৰিটিক্স হ'ব পাৰে, আশীৰ্বাদটো লৈ লৈছো, যিখিনি পাৰো সিমানখিনিলৈকে কম। আপোনালোকক ৰিচাৰ্চৰ থলৰ কাৰণে স্কোপ উলিয়াই থৈ গৈছো, নহলে মই ইয়াত টাই আহোম ছাত্ৰ সমাজৰ মাজত নৱাগত আদৰণি সভাত যদি মই দুটা কথা ৰিচাৰ্চৰ থল থকা যদি কথা কৈ নাযাওঁ, মই ইয়াত থিয় হৈ থকাৰ মই যোগ্য বুলি নাভাবো। ইং ইয়াও প্ৰকৃতি, পুৰুষ, সূৰ্য, চন্দ্ৰ, ইংলিছ বিলাকে কয় যে কমপ্লিট অফ অপজিট। সেই সৃষ্টিটো চাব। তো স্পেচিফিকলি এই কথাটো মই ক'ব লাগিব, ইয়াৰ পৰা ৰিচাৰ্চ আমাৰো কৰিব লাগে। যদি আমাৰ তাইৰ ফিলচফি যদি নাথাকিলহেঁতেন, আৰু যদি তাই ফিলচফি যদি অধ্যয়ন নকৰিলেহেঁতেন, আজি চাইনাত গ্ৰেট ৱাল অফ চাইনা নিৰ্মাণেই নহয়। সেই বিখ্যাত আছিলে কাৰণে ইয়াত গড় বান্ধিব পাৰিছিল। গড় বন্ধাটো আমাৰ এটা নীতি হয়, দৰ্শন হয়। মানুহ কটা আগতে অকমান শান্তিত চায় যে কটা কটিলে যোৱাৰ আগতে অলপ ব্যৱস্থা এটা কৰা যায়। এই প্ৰকৃতিৰ বুৰঞ্জী, এইবিলাক চব সকলো প্ৰকৃতিৰ লগত ৰিলেশ্যন আছে। আপোনালোকৰ কাৰোবাৰ ঘৰত সাঁচি পাতৰ পুথি আছে নেকি? হাত দাঙিব। কাৰোবাৰ ঘৰত, পৰিয়ালত নাই? চেষ্টা কৰক, সাঁচিপাতৰ পুথিখন কেনেকুৱা আছিল, কিয় লিখিছিল। মোক বহুত মানুহে মোক কয় যে আপুনি প্ৰকৃতি ইমান কথা কৈ থাকে, আপুনি বুৰঞ্জী কিয় নিলিখে? মই কৈছো, মই য'ত শিকিছো, মোৰ পূৰ্বপুৰুষে যদি সাঁচিপাতত লিখিছে, মোৰ লিখা সাঁচিপাততে হ'ব, যদি বুৰঞ্জীৰ কথা লিখো। আৰু যদি বেলেগ কথা লিখো, তেতিয়া কিতাপ উলিয়াম। কিন্তু যিটো নিয়ম চলি আছে, সেই নিয়মতে থাকিব। আজি এই মঞ্চৰ পৰাই মই আৰু এটা কথা কওঁ, সায়েন্স চাব দেই, সায়েন্স, আমাৰ সায়েন্সটো চাব। সাঁচিপাতৰ পুখুৰীৰ প্ৰশিক্ষণ হৈ আছে চৰকাৰীভাৱে। শিকোৱা বিদ্যুতে কি বিভিন্ন কেমিকেল দিয়ে, কেমিকেল দি শিকায় কি সাঁচিপাতটো এনেকে সংৰক্ষণ কৰিব লাগে। আমাৰ সময়ত সেইবিলাক কেমিকেল নাছিলে, সংৰক্ষণটো হৈ আছে।
চিয়াহী কেনেকে প্ৰস্তুত কৰে গছ কিজোপা যদি নাম কৰি দিওঁ কালিলৈ গছ কাটি শেষ কৰি দিব সো এইবিলাক সায়েন্স আমি সকলো জানিও ক'ব নালাগিব কেতিয়াবা কিয় ক'ব নালাগিব ওয়াৰ্ল্ডত এটা অৰ্গেনাইজেচন আছে WIPO World Intellectual Property Right Organization আপোনাৰ জনগত যদি কিবা এটা বস্তু আছে আপনি হাজাৰ হাজাৰ বস্তু ধৰি প্ৰিজাৰ্ভ কৰি ৰাখিছে তাৰ ইন্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটটো আপোনাৰ লগত ৰখাৰ প্ৰয়োজন আছে আপোনাৰ যোগ্যতা আছে আৰু হেতু ৰখাৰ কাৰণে এটা অৰ্গেনাইজেচন খুলি থৈছে পুথি সংগ্ৰহৰ বিজ্ঞান এই বিজ্ঞানটো সংগ্ৰহৰ কাৰণে বহুত ব্যক্তি নামি পৰিছে বহুবিলাক পুথি বহুতে ৰিসাৰ্চ কৰিবৰ কাৰণে লৈ গ'ল আপুনি নালাগে আমি ৰিসাৰ্চ কৰিম এই পুথি ঘূৰাই নাই দিয়া বহুত পৰিয়ালৰ মানুহে মোক ফোন কৰিছে কোনে নিছে তথ্য আছে নাম নকওঁ যদি পাৰে এই অনুষ্ঠানটো যদি ৰাজহুৱা কিবা কাৰণে যদি প্ৰচাৰ হয় তেওঁলোকে যদি গম পায় পুথিবিলাক পাৰিলে ঘূৰাই দিয়ক কাৰণ সেই সকল ব্যক্তিয়ে সেই সকল পৰিয়ালে 400 500 600 700 800 হাজাৰ বছৰ ধৰি এটো প্ৰিজাৰ্ভেশন কৰিছিল আৰু ইয়াৰ মাজত অকল দেশৰ নহয় বিদেশৰ ৰিসাৰ্চাৰ জড়িত হৈ আছে সো আমাৰ কালচাৰৰ ওপৰত পাকে পকাৰে বস্তু সংগ্ৰহ কৰাৰ এটা নীতি চলি আছে এতিয়া এটা ডিজিটেলাইজেশন আহি আছে পুথিবিলাকৰ ডিজিটেলাইজেশন হৈছে হওক বাট ইন্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটৰ সেই পৰিয়ালটোৰ লগত এগ্ৰিমেণ্ট হওক কাৰণ ইমান যুদ্ধ হৈছে সেই পুথিবিলাক সংগ্ৰহ কৰি ৰাখোতে কিমান সংগ্ৰাম কৰিবলগীয়া হৈছিল গতিকে সেই পৰিয়ালটোৰো এটা ৰাইট আছে আমি যদি কিবা এখন পুথি যদি আমি ইউৰোপৰ মিউজিয়াম এটাত চাব যাব লাগে বা আমাৰ অসমৰে যদি আমি মিউজিয়ামটোত চাব লাগে আমি কিবা এটা টকা দিব লাগে টকা দি চাব পাৰো ফটো মাৰিব নোৱাৰো চুবও নোৱাৰো গতিকে যিবিলাক পৰিয়াল যিসকল পৰিয়ালে ইণ্ডিজিনিয়াছ নলেজ লৈ বিজ্ঞানসন্মত নলেজ লৈ এই বস্তুবিলাক প্ৰিজাৰ্ভ কৰি ৰাখিলে তাৰ ওপৰত গৱেষণাৰ স্থল আছে যেতিয়া গৱেষণা কৰিবলৈ যাব তেতিয়া ৰুটটো বুজি পাব ৰুটটো নবীন পিকে আপুনি চাগে নিশ্চয় পাইছে বহুত কষ্ট হৈছে যোৱা 10টা 11টা বছৰ বয়সত বছৰ মানে 10 11টা বছৰত বহুত কষ্ট হৈছে অসমৰ পৰা বিলাতলৈ যোৱা প্ৰথম যোৱা ব্যক্তিজনৰ নাম কি মই কথা পাতিলে ভাল পাওঁ দেই নহ'লে নাপাওঁ কিন্তু এক কৰি দিম আৰু ভাষণ এক কৰি দিম সভাপতি মহোদয় কেই মিনিট আছে টেঙাই মোহন হাতখন দাঙিবা ভাল কথা কৈছা টেঙাই মোহনৰ ওপৰত আমি ৰিচাৰ্চ কৰিছো নাই টেঙাই মোহন দেই কিমান চনত কৈছিলে নাজানা 1775 কিয় কৈছিলে জানা বুৰঞ্জী এখন ট্ৰান্সলেচন কৰিবলৈ শুনিছেতো কি কৈ আছে কিয় গৈছিলে বুৰঞ্জী এখন ট্ৰান্সলেচন কৰিবলৈ 1800 চনত আমাক কৈছিল আহোম বিলাক হেনো জংগলৰ মানুহ অকৰা মানুহ আহোম বিলাক বিশুদ্ধ পণ্ডিত এজনে কৈছিলে আহোম বিলাক জংগলৰ মানুহ আৰু অকৰা মানুহ আৰু এজন মানে অসমৰ পণ্ডিতে কৈছিলে যেতিয়া অসমৰ হাবিগুচি ফুলনি হ'ব তেতিয়া অসমৰ ডেভেলপমেন্ট হ'ব আসলতে হেবিলাক উক্তি প্ৰকৃতি বুজি নোপোৱা ব্যক্তিৰ উক্তি আজি চ্যালেঞ্জ কৰিছো তেওঁলোকক ক'ব লাগিব কাৰণ ইয়াৰ ৰিচাৰ্চৰ থল আছে ব্ৰিটিছসকল আহিলে গোটেই ভাৰতত যিমান পাৰে তথ্য সংগ্ৰহ কৰিলে অসমত আহি বহুত পুথি পালে কিছুমানৰ ঘৰত পালে কবাত নদীত পালে কবাত বিলত পালে কবাত খালত পালে হেতু এটা ইতিহাস হেতু এখন এটা কাহিনী এই কাহিনীটো জানিব লাগিব সব কথা খুলি নকওঁ প্ৰকৃতিৰ মানুহ প্ৰকৃতিতে থাকিম বুৰঞ্জীলৈ নাযাওঁ বুৰঞ্জী বিদ হ'বলৈ নাযাওঁ প্ৰকৃতিতে থাকিম সেই কাহিনীৰ ফলটো জানিব লাগিব যেতিয়া ব্ৰিটিছে বুৰঞ্জীবিলাক হাচিপতীয়া বুৰঞ্জী পালে তাই ভাষা বুজি নাপায় মানুহ বিচৰা লাগিব কোন ব্যক্তিয়ে জানে টেঙাই মোহনক লৈ গ'ল 1775 কিন্তু আমি প্ৰথমজন বিলাতলৈ যোৱা অসমীয়া বুলি প্ৰথম আমি যেতিয়া স্কুলত পঢ়িছিলো টেঙাই মোহন বুলি পঢ়া নাছিলো
কোনে আমাক ভুল শিক্ষা দিছিলে সেইবিলাক আমাৰ নিজৰ ব্যক্তিবিলাকৰ নাম কিয় লুকুৱাবলৈ চেষ্টা কৰিলে এতিয়া আহিছে কথাবিলাক উপস্থাপন হৈছে সেই টেঙাইমোহন বিলাতত 6 বছৰ কাল অতিবাহিত কৰিলে 6 বছৰ কাল অতিবাহিত কৰি অসমলৈ আহিলে অসমত আহি প্ৰথম অসমৰ অভিধানখনৰ নাম কি কোনে ক'ব নাম কি কোনে লিখিছিল জানেনে আমি পঢ়িছিলো বেলেগ কিন্তু আজি বেলেগখনৰ নাম কৈ দিও নেকি বেয়া পাব নেকি সমুং টেঙাইমোহনে প্ৰথমখন ইয়াত অভিধান লিখিছিলে 1795 তাই আহোমৰ পৰা অসমীয়া প্ৰথম অভিধান আমি নিজৰ ৰুটটো চিনি পাব লাগিব যদি চিনি নাপাওঁ হেৰাই যাম অকল এখন অভিধান নহয় 100 এবুৰি কবিতা লিখি থৈছে কিতাপ লিখিছে এই কিতাপৰ কথাবিলাক ক'বলৈ মোৰ ভয় লাগে এনেকুৱা বুৰঞ্জীৰ নাম ক'বলৈ ভয় লাগে দুই এখনৰ নামটো মই কৈ দিম কিন্তু তেখেতৰ মই তত্ত্বটো বুজাবলৈ চেষ্টা কৰিম এতিয়া তেখেতে এখন ৰাজ বুৰঞ্জী লিখিছিল বুৰঞ্জীখনৰ ৱেট আছিল 12.5 কেজি তেখেতে এখন আমাৰ নামৰ পুথি বিধিৰ পুথি কথাবিলাক কোৱাৰ কাৰণে দায়িত্ব নধৰিব অলপ ভক্তি দিয়ক 32 হাত দীঘল পুথি লিখিছিল মুগাৰ কাপোৰত কেতিয়াবা জানিব মন যায় নে এইবিলাক কথা অসম বুৰঞ্জীত কোনোবাই লিখিছে নে এইবিলাক কথা মোক মানুহে কয় মই হেনো অসমৰ বিষয়ে জানিবলৈ ব্ৰিটিছ আৰ্কাইভ পঢ়িব লাগিব মই মানুহক কওঁ ব্ৰিটিছ আৰ্কাইভ মই পঢ়িব নালাগে ব্ৰিটিছে আমাৰ বস্তু বহুতেই চুৰ কৰি নিলে আৰু বহুতখিনি নাজানিলে 1213 চনৰ পৰা মুগাৰ ব্যৱহাৰ আমি কৰিছো গুগল মাৰক এতিয়া কোনোবাই গুগল ব্যৱহাৰ কৰে কিবা মাৰক মুগাৰ সাইন্টিফিক নেমটো আৱিষ্কাৰ চনটো চাওক 1800 চনত ব্ৰিটিছ এজনে আহি মুগাৰ নামটো দিছে আৰু তেওঁ হেনো আৱিষ্কাৰক এইবিলাক আমাক শিকায় সিদ্ধান্ত আপোনালোকৰ প্ৰকৃতিৰ কথাই কৈ আছো কিন্তু দেই সিদ্ধান্ত আপোনালোকৰ ইয়াৰ মাজতে সমাধানটো পাব কেনে ধৰণে কাম কৰিব বিজ্ঞান লৈ চৰ্চা কৰিব ৰাজনীতি লৈ চৰ্চা কৰিব সমাজনীতি লৈ চৰ্চা কৰিব যুদ্ধৰ কথা চিন্তা কৰিব সকলো আছে কিন্তু বেক টু দ্য ৰুট গলেহে এনেকুৱা এখন বিশ্ববিদ্যালয়ত আপোনালোকৰ জীৱনটোত যদি এটা গৱেষণাই যদি থল দি যায় হয়তো অনাগত 1000 বছৰলৈ এটা জাতিৰ নাম থাকিব গতিকে এটা জীৱনত আমি যিকিটো কাম কৰো একেবাৰে কমকে হলো 1000 বছৰৰ মানদণ্ড থকাকে কৰিব লাগে চিন্তাটো তেনেকুৱা ধৰণৰ হ'ব লাগে আমি টাই আহোমসকলৰ এষাৰ কথা আছে খুবে কয় যে চুলেও চোৱা নালাগে খালেও জাত নাযায় হয়নে আমি কাকো বেয়া নাপাওঁ কোনো ধৰ্মৰ প্ৰতি আমাৰ বিদ্বেষ ভাৱ নাই সকলোৰে মিলি পিনি আমি চলো কিয়নো আমি প্ৰকৃতিৰ সেৱক প্ৰকৃতিৰ অবিহনে আমাৰ অস্তিত্ব শূন্য আৰু অলপ ভিতৰৰ কথা কম বুলি ভাবিছিলো কিন্তু নকওঁগে কেতিয়াবা আকৌ যদি লগ পাওঁ নিশ্চয় জনাম তাৰ মাজতে দুটামান থিয়ৰি অলপ কৈ যাম আজিকালি AI যুগ ন AI আৰ্টিফিচিয়েল ইন্টেলিজেন্স আমাৰ চিন্তাই যদি AI ভেদিব পৰা নাই আমাৰ জংগলী চিন্তা বুলি ক'লো দেই বহুত ডাঙৰ মানুহে আমাক জংগলী বুলি ক'লেতো সেইটো চিন্তাত কৈ আছো মই এতিয়া আজি হয়তো কোনোবাই ভাষণ যদি শুনে হিষ্ট্ৰী খুলিব কোনে জংগলী কৈছিল আমাৰ জংগলী জাতিৰ চিন্তাই যদি AI যদি ভেদ কৰিব পাৰিছো তেতিয়াহলে আমি মহান আৰু AI যদি আমাৰ জংগলী চিন্তাক যদি একদম হেক কৰি দিছে আমি মহান হ'ব নোৱাৰো সেইটো এটা কাৰণ
আমাৰ বুৰঞ্জীৰ কিছুমান কথা সকলোৰে আগত খুলি কোৱা নাযায়। ভাৰত বুৰঞ্জী শুনিছে, অসম বুৰঞ্জী শুনিছে, বিশ্ব বুৰঞ্জী শুনিছে, টাই বুৰঞ্জীৰ চৰ্চা কৰা ব্যক্তি বহুত কম। বহু পুথি কৰবাত আছে, কোনোবাই ৰাখিছে, কেনেবাকৈ ৰাখিছে, কোনোবা বিচাৰি আহিব পাৰে, নিদিব। যদি ডিজিটেলাইজ কৰে নিজে চিন্তা কৰি কৰক আৰু তাক অধ্যয়ন কৰিবলৈ চেষ্টা কৰক। ভিতৰত সোমাই যাওক, যিমানে সোমাব জাতিটোৰো কথা বুজি পাব। দূৰণিবতীয়া দৰ্শনৰ কথাটো বুজি পাব, অন্যথা আধৰুৱা হ'ব। লিঅ'নাৰ্ডো দা ভিঞ্চি নাম কোনে কোনে শুনিছে? শুনিছে? লিঅ'নাৰ্ডো দা ভিঞ্চিৰ বহুত কিবা কিবি আছিলে, কিন্তু তেওঁৰ এটা বস্তু বহুত ফেমাছ, পৃথিৱীত ফেমাছ। তেওঁ উল্টাকে লিখে আৰু চিচাৰত চালে চিধা দেখে, হয়নে? হয় নে নহয়? সেইটো শুনিছে নে নাই শুনা? শুনিছে? লিঅ'নাৰ্ডো দা ভিঞ্চিৰ জন্ম 1400 শতিকাৰ শেষৰ ফালে হৈছিলে। 1300 শতিকাত আমাৰ এনেকুৱা সাঁচিপাতত লিখা আছে টাই ভাষাত, গিলাচত চালেহে চিধা দেখে। এতিয়াও আমাৰ পৰিয়ালত আছে, মিউজিয়ামত নাই, টাই যাদুঘৰত নাই। নকম বুলি ভাবিও কলো, আৰু আমাৰ বিলাকক কয় আমি জংঘলৰ মানুহ। ক'ৰ পৰা আহিছিলে বিজ্ঞান চৰ্চা? কেনেকৈ আহিছিল? পৰিয়ালটোৰ নাম নকওঁ, কাৰোবাৰ যদি লিংকত আছে বিচাৰ কৰক, মই পাৰ্মিশ্যন যদি পাওঁ ৰাজহুৱা কৰিম। কিন্তু এই অনুষ্ঠানত বিশ্ববিদ্যালয়ত যদি মই এইকেইটা কথা নকওঁ, তেতিয়াহ'লে আপোনালোকে আমাৰ তত্ত্বটো বুজি নাপাব। এই তত্ত্ব বুজিবৰ কাৰণে এইকেইটা কথা ক'বলগীয়া হ'ল। আপোনালোকে চাগে অসমৰ বিভিন্ন অঞ্চলৰ পৰা ইয়াত আহিছে, প্ৰত্যেকটো অঞ্চলৰ নামটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰক, নদীখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰক, আৰু তাত যদি কিবা পুৰণা পুখুৰী আছে তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰক। এনেই ভাবিব বৰ ধেমালীয়া কথা নহয়। তাৰ পৰাই আপুনি জীৱনৰ ধাৰাৰ কিবা কিবি এটা মূল পাব। কোনোবাই ফিজিক্স লৈ পঢ়িছে, আহিব কোনোবা ফিজিক্সৰ ষ্টুডেণ্টছে যে লগ কৰিব, কোৱাণ্টাম থিয়ৰী অফ ফিজিক্সৰ আমাৰ কি অৱদান আছিলে বুজাই দিম। পৃথিৱীত ভূমিকম্প আহিলে, ডাঙৰ ডাঙৰ ভূমিকম্প, বৰ ভূমিকম্প অসমত আহিলে 1800 শতিকাৰ শেষৰ ফালে ডাঙৰ ডাঙৰ আহিলে, 1900 শতিকাত আহিলে। আমাৰ নিৰ্মাণ কৰা কিবা এটা বস্তু ভঙা দেখিলেনে? দেখিছে? টিকিটো আছে, মডাৰ্ণ ইঞ্জিনিয়াৰিংটো নাই। কেনেকে বিল্ডিংটো টিকি আছে, কেনেকে দেৱালয়বিলাক টিকি আছে। যিসকলে ইঞ্জিনিয়াৰিং পঢ়ি আছে ডিজাইনত অলপ চিন্তা কৰক, কি আছিলে ছায়েন্সটো। এই থিয়ৰীবিলাক ভাঙিবলৈ কোনে চেষ্টা কৰিলে? এতিয়াও কৰি আছে। গতিকে কিছুমান বস্তু লুকুৱাই ৰখাৰ কাৰণেহে বাচি থাকিলো, নহলে হেকে কৰিব বিচাৰিছিল। যেনেকে এমাজনক হেক কৰিব বিচাৰিছে। এইখিনিতে মোৰ এজন বন্ধু আছে, মই বন্ধুজনক আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছো। তেওঁ পাৰ্থ হাজৰিকা, আহোম ল'ৰা, টাই আহোম ল'ৰা, ৰাজস্থানত কাম কৰিছে ৰিচাৰ্চৰ কাৰণে। সি আৰু মই বাল্য বন্ধু, লগ পাইছো 14 বছৰ মূৰত UN-ত। সি মোক কৈছে তই ইয়াত কি কৰি আছ, মই তাক কৈছো তই ইয়াত কি কৰি আছ। দুইটাই সিদ্ধান্ত ললো যেন উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে কিবা এটা কৰিম, আৰু দুইজনে এনভাইৰনমেণ্টৰ কাৰণে কাম কৰো। মঞ্চত মই পাৰ্থ হাজৰিকাক অলপ থিয় হ'ব কৈছো, অলপ চিনাকিটো দি দিব বিচাৰিছো। এয়া হ'ল পাৰ্থ হাজৰিকা। ফটো মাৰি কোনে ভাল পায়? এইটো কাৰণে চিনাকি কৰিছো, চিনাকি দিয়াৰ প্ৰয়োজন আছে। আমি চেহেৰা দেখাই ভাল নাপাওঁ, মানে সিও ভাল নাপায়, ময়ো ভাল নাপাওঁ, নেদেখাও এই চেহেৰা। পৃথিৱীৰ এনেকুৱা এখন জাৰ্নেল নাই য'ত তাৰ ফটো নাই। মোৰ বন্ধুৰ কাৰণে তাৰ বুলি কলো দেই, দায়টোক নধৰিব। পৃথিৱীৰ এনেকুৱা এখন জাৰ্নেল নাই য'ত তাৰ ফটো নাই, আৰু চব ফটোবিলাক প্ৰকৃতিক। ক'ৰবাত যদি প্ৰকৃতি দুৰ্যোগৰ ফটো হৈছে, ক'ৰবাত কিবা ফটো হৈছে। এদিন সময় হলে তেখেতকো মাতিব আপোনালোকে, আলোচনা কৰিম। আমি দুইজনে প্ৰায় 2-3 হাজাৰ ল'ৰা ছোৱালীক প্ৰকৃতিৰ ওপৰত বিভিন্ন প্ৰশিক্ষণ দিছো, প্ৰায় ভাৰতবৰ্ষৰ 4খন ৰাজ্যত। কিন্তু আমি ফকাছ নকৰো কথাবিলাক।
নবীন পিকাক অলপ আগত কৈছিলোঁ, ডিঙি পাটকাই নবীন পিকা দুদিনমানৰ আগত লগ সোমাইছিলেগৈ। পৃথিৱীত এটাই জেগা আছে য'ত হাতীয়ে নিমখ খাবলৈ আহে, সেই জেগাটোলৈ আমি গৈছোঁ। হাতীয়ে ৰাতি নিমখ খাবলৈ আহে, অভাৱ নাইকিয়া হাতী, বিচৰণ এখন ভূমি। আজি সেই ভূমিত, সেই প্ৰকৃতিৰ সেই সেৱা, প্ৰকৃতিৰ সেই অঞ্চলবিলাকত বিভিন্ন পলিচিৰে দংশন হৈছে। এবিধ এলিয়েন স্পেচিছ, IPBES-ৰ ওপৰত যদি আপোনালোকে অধ্যয়ন কৰক, এলিয়েন স্পেচিছৰ ওপৰত ময়ো বহুত অলপ গৱেষণা কৰিছিলোঁ এটা সময়ত, এতিয়াও চৰ্চা চলাই আছোঁ। UN-লৈকে পাব্লিছ হৈছে এই আৰ্টিকলবিলাক। ডিমা হাছাওৰ ঘটনাবিলাক আপোনালোকে শুনিছে নহয়, 3000 বিঘা, সেইবিলাক 3 বছৰ আগতে মই পাব্লিছ কৰিছোঁ UN-ত। ৰাজহুৱা কৰা নাই, কোনোবাই যদি পঢ়িছে এইটো বেলেগ কথা। পাম অইল আহিছে, পাম অইলৰ প্ৰথম যুক্তিটো কি দিলে? ফাৰ্ষ্ট যুক্তি, চন পৰি থকা মাটিত পাম অইল খেতি। চন পৰি থকা শব্দটো শুনিব দেই, চন পৰা মাটি। পৃথিৱীত যদি এই চন পৰা মাটিৰ পৰা যদি কোনোবাই যদি ঔষধ উলিয়াই জগতত যদি জীৱন ৰক্ষা কৰিছে, সেইজন হ'ল গুণাৰাম খনিকৰ। একচুৱেলি গুণাৰাম খনিকৰ আমি নবেল প্ৰাইজ দিব লাগে, ইণ্ডিজিনিয়াছ মেডিচিনৰ নামত। তেখেতে যিটো কাম কৰি থৈ গৈছে সেই কামৰ চৰ্চা নাই। পূৰ্বপুৰুষৰ জ্ঞানৰ পৰা প্ৰত্যেকজোপা গছৰ, আৰু বহুত বাকী আছে, গছৰ বিষয়ে আৰু বহুত অধ্যয়ন বাকী আছে। প্ৰকৃতিৰ মানুহ, প্ৰকৃতিৰ কথাবিলাক নকলে ভাল নালাগে। এটা উদাহৰণে আপোনালোকক প্ৰকৃতি কি মই বুজাবলৈ চেষ্টা কৰিম। হাতীবিলাক লৈ গ'ল ইয়াৰ পৰা, আমি হাল্লা কৰিলোঁ, বিকাশটো খুব হাল্লা কৰিছোঁ। মই বিকাশটো বৰ ভাল পাইছিলোঁ এইটো কাৰণে, বেয়া লাগিছিল। এটা হাতী 100-150 বছৰ জীয়াই থাকে, জীৱনটোত মেডিকেল নাযায়। হাতীটোৱে কি কি খায় বুজিবলৈ চেষ্টা কৰিছেনে? সেইটোৱে হ'ল ছায়েন্স। জীৱ জন্তু আমাতকৈ ইমান জ্ঞানী আমি ভাবিব নোৱাৰোঁ। আৰু অকণমান তেল সংগ্ৰহৰ কাৰণে এই গিবনৰ নিচিনা জেগাত আমি আন্দোলন কৰিব লাগে। তাতোতকৈ আৰু লাজৰ কথা কিবা অলপ হ'ব লাগেনে? সেই গিবনকেইটাকো শান্তিত থাকিব নিদিয়ে, বিভিন্ন যুক্তি দিয়ে। কি কৰিব ইমান সোনকালে ডেভেলপমেণ্ট কৰি? যদি প্ৰকৃতিয়ে লগত নাথাকে, ডেভেলপমেণ্ট কৰি কিবা লাভ আছে নেকি? নিমিত্তও নহয়, আমি একোৱেই নহয়, এই পৃথিৱীখনত আমি একোৱেই নহয়। জীৱ জন্তু, সামান্য জীৱ জন্তু, সামান্য মৌ মাখিটো বহুত ওপৰত। গতিকে আহক, আমাৰ পূৰ্বপুৰুষে যেনেদৰে প্ৰকৃতিক লগত লৈ, প্ৰকৃতিক বুজি যি নীতিৰে আগুৱাইছিল, আমি সেইটো অনুভৱ কৰোঁ, অনুধাৱন কৰোঁ। আৰু আপোনালোকৰ অধ্যয়নৰ স্থলত প্ৰকৃতিক অন্তৰ্ভুক্ত কৰক। আপোনালোকে নিজৰ টাই আহোমৰ কথাবিলাক বুজি পাব তেতিয়া। ধন্যবাদ। ৱেলকাম টাংলাই।